হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকলৈ আজি আকৌ এটা অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 সৈয়দ আব্দুল মালিকৰ কোনখন উপন্যাসে সাহিত্য একাডেমী বঁটা লাভ কৰে? ইয়াৰ উত্তৰটো হৈছে অঘৰী আত্মাৰ কাহিনী। কুৱেশ্যন নম্বৰ 2 অনুৰাধাৰ দেশ নামৰ উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। কুৱেশ্যন নম্বৰ 3 চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত নিৰুপমা বৰগোহাঁইয়ে লিখা উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অভিযাত্ৰী। কুৱেশ্যন নম্বৰ 4 অৰুণোদয় কাকতৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 5 নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল? ইয়াৰ উত্তৰটো হৈছে অলকানন্দ। কুৱেশ্যন নম্বৰ 6 প্ৰকাশ নামৰ প্ৰখ্যাত অসমীয়া সাহিত্য আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া। কুৱেশ্যন নম্বৰ 7 অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। এইবাৰ কুৱেশ্যন নম্বৰ 8 অসম সাহিত্য সভা পত্ৰিকাৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰধৰ বৰুৱা। এইবাৰ কুৱেশ্যন নম্বৰ 9 প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ লাহৰী। কুৱেশ্যন নম্বৰ 10 প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছুইজাৰলেণ্ড ভ্ৰমণ। কুৱেশ্যন নম্বৰ 11 প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 12 প্ৰথম অসমীয়া ছনেট কোনটো? ইয়াৰ উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি। কুৱেশ্যন নম্বৰ 13 সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল। কুৱেশ্যন নম্বৰ 14 প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন? ইয়াৰ উত্তৰ হৈছে যাদুৰাম ডেকা বৰুৱা। এইবাৰ কুৱেশ্যন নম্বৰ 15 অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে দৈনিক বাতৰি 1935 চন। কুৱেশ্যন নম্বৰ 16 অসমৰ প্ৰথমখন ইংৰাজী দৈনিক বাতৰি কাকতৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে দি আছাম ট্ৰিবিউন। এইবাৰ কুৱেশ্যন নম্বৰ 17 প্ৰথম অসমীয়া শিশু আলোচনীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ল'ৰা বন্ধু। এইবাৰ কুৱেশ্যন নম্বৰ 18 প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ঘৰ জেউতি। কুৱেশ্যন নম্বৰ 19 প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বিন্দু। তো বন্ধু বান্ধৱীসকল এইবাৰ শেষৰটো কুৱেশ্যন হৈছে কৃষি বিষয়ক প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে আসাম কৃষক। তো বন্ধুসকল আজিলৈ এইখিনিতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি ধামাকা ভিডিঅ'ত। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।